কৃষ্ণ সকলোলৈকে পবিত্ৰ ভাদ মাহৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ভাদ মাহৰ প্ৰায় 13 দিনেই গ'ল। আজি আমাৰ ভাগ্যত পৰিছে নামঘৰ ভাগত শৰাই দিয়া নগাঁও শৈবৰ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিভাগ নামঘৰ, আমি দুয়োজন তালৈকে আহি থাকোঁ। গতিকে আজি শৰাইভাগ দিবলৈ আগবাঢ়ি নামঘৰ উপস্থিত হৈছোঁহি। আৰু বাকী এইখিনি মই আপোনালোকক আজি কেনেদৰে কি কৰোঁ দেখুৱাই যাম, থুলমূলকৈ হ'লেও দেই। আজি শৰাইভাগ মাধৱী আইগৰাকীয়ে আগভাগ লৈছে, তেখেতো আছে। তেখেতৰে মূল শৰাইভাগৰ লগতে আমিও অংশগ্ৰহণ কৰিছোঁ। গতিকে আমাৰ লাডু দিয়াৰ ব্যৱস্থা আছে। এইটো কেঁচা লাডু নহয়নে? এইটো কেঁচা লাডু নহয় জানো? ইয়াত কি দিছে? পিঠাগুড়ি, পিঠাগুড়ি, চেনি, জালুক, গাখীৰ, ঘিউ, এই গোটেইখিনি দি বনোৱা হয়। বহুতেই ভাল লাগে। এয়া মই আপোনালোকক অকণমান দেখুৱাইছোঁ। আৰু ইফালে বাপজনে প্ৰসাদ ধুই আছে। আমাৰ নামঘৰ ভাগত আই বাপ বহুত হয়, কৃষ্ণ। গতিকে সকলোৱে কাম কৰি আছে। আমাৰ ইয়াত আজবাপেও ধুনীয়াকৈ নাৰিকল ৰুকি আছে। তাৰপিছত আইগৰাকীয়ে ধুনীয়াকৈ ফল মূল লাডুখিনি বনাই আমাৰ হৈ গৈছে। বাকীখিনি যা যোগাৰ কৰি পুথি আগবাঢ়িছে। পুথি কিবা তিল তেল কিবা কিবি পূজাৰ বস্তু নাপায় আৰু তাই যে
কৰে সেৱক। সকলোৱে নৃত্য নাম পৰিৱেশন কৰিলে। নৃত্য কৰাজন আমাৰে গৃহস্থ হয়, গতিকে আপোনালোকক সবিশেষ দেখুৱালোঁ। এতিয়া প্ৰসাদ বিতৰণ হ'ব। আমাৰ এই নামঘৰ ভাগৰ ইমান এটা সুন্দৰ পৰিৱেশ চাওকচোন। এতিয়া নাম কীৰ্তনৰ দিহানামৰ অন্তত এতিয়া এয়া প্ৰসাদ বিতৰণ কৰিছে। চাওক কিমান এটা দীঘলীয়া লাইন। এই পবিত্ৰ ভাদ মাহত প্ৰতিদিনে এনেধৰণেই প্ৰসাদ বিতৰণ আৰু প্ৰতিদিনেই মহিলা পুৰুষসকলৰ উপস্থিত থাকে। এয়া প্ৰসাদৰ লগতে কেঁচা লাডু আৰু পায়সো দিয়া হৈছে প্ৰত্যেককে। বৰ সুন্দৰ পৰিপাটিকৈ অনুষ্ঠানটো চলি যায়। সঁচাই নামঘৰত আহি সদায় ভালেই লাগে। সকলোলৈকে আজি ভিডিঅ'টো মই সুন্দৰকৈ দিছোঁ বুলি ভাবি পঠাইছোঁ। সকলোৱে আগ্ৰহেৰে চাব আৰু সকলোৰে হৈ কামনা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। সকলো ভালে কুশলে থাকক তাৰে কামনা কৰি আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।